আমাৰ এই অসমী বহাগী মেলা প্ৰত্যেক বছৰে হয়। এই আমাৰ এই 2025 বৰ্ষত আমাৰ 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে হ'ব 4দিনীয়া কাৰ্যসূচী চলিব। মানে আমাৰ আজি উদ্বোধনী কৰা হ'ল আমাৰ অনাৰেবল আমাৰ এক্সিকিউটিভ মেম্বাৰ শ্ৰীমতী তিলোত্তমা হাছনু আৰু লগতে আমাৰ ছেক্ৰেটাৰী তথা PD ছাৰ দিলীপ দৰাং ছাৰ আহি পেলাই লগত আমাৰ এই DPM ছাৰ SRLMৰ অন্তৰ্গত উদ্বোধনী কৰিবলৈ গুচি গ'ল। আজিৰ পৰা আৰম্ভ হৈছে মেলা। আমি আশা কৰোঁ যে প্ৰত্যেক বছৰে আমাৰ মেলা বেলেগ অন্য ঠাইত আছিলে, এই বছৰ আমাৰ ইয়াত দিছে। আমাৰ যিহেতু এই কাছা ষ্টেডিয়ামৰ বেক চাইডত আমাৰ এই মাল্টিপাৰ্পাছ কমপ্লেক্সৰ কেম্পাছত দিছে। আমি খুবেই আনন্দিত। আমি ইয়াত ভাবোঁ যে আমাৰ গ্ৰাহক যাতে আমাৰ ডিফুৰ বা অন্য ঠাইৰ পৰা গ্ৰাহক আমাক আমাৰ SSG আত্মসহায়ক গোটৰ যিটো সদস্যসকলে ইয়াত উলহ মালহেৰে যিহেতু ৰঙালী বিহুৰ আগন্তুক যিহেতু আমাৰ ইয়াতে সা সামগ্ৰী লৈ আহিছে, যিহেতু আমাৰ বিহু উলহ মালহেৰে যাতে আমি উদযাপন কৰিব পাৰোঁ, এই আশাৰে মানে সিহঁতে এটা আশা পাতি লৈ দূৰৰ আমাৰ 7টা ব্লকৰ পৰা চামেলাংছৰ পৰা ধৰি ৰম্বঙে আৰু নীলিপ, লাংচমেপি, লুম্বাজং, আমাৰ গোটেই বোকাজান এই ব্লকৰ পৰা আহি ইয়াত গোট খাই আজি আমি ইয়াত মেলা SRLMৰ পৰা যিহেতু আমাৰ অসম ৰাজ্যিক জীৱিকা অভিযানৰ পৰা যিহেতু সিহঁতক সঁহাৰি দিবলৈ, যিহেতু আমি লাইভলিহুড এক্টিভিটি ছাপোৰ্ট দিবলৈ আমি সিহঁতক ইয়াতে অপৰচুনিটি দিছোঁ। মানে ইয়াত যিহেতু সিহঁতে আশাবাদী যাতে আমাৰ গ্ৰাহক ইয়াত আহে, আপোনালোকে সহায় সহযোগ কৰিব। সকলো ৰাইজে আহিব 4দিনীয়া কাৰ্যসূচীত। আমি বহুত ভাল লাগিব আৰু এই আমাৰ কাৰ্যসূচীখন যেতিয়াহে আমি সফল হৈছে বুলি আমি মানে আশা কৰোঁ। আমাৰ SRLMৰ পৰা অন বিহাফ SRLM কাৰ্বি আংলং সকলোকে এডভান্স মানে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু এইখিনিতে কথা। সাধাৰণ দোকানৰ লগত আপোনাৰ অসমী বহাগী মেলাত যিকেইটা দোকান আছে কিবা পৃথকতা আছে নেকি? যিখিনি বস্তু পায় ইয়াত আমাৰ পৃথকতা হৈছে আমাৰ ইয়াত অৰ্গেনিক, যিহেতু নিজৰ হাতেৰে তৈয়াৰী, যিহেতু আমাৰ SSG যিহেতু মেম্বাৰ এণ্টাৰপ্ৰেনিয়ৰ আছে, নিজৰ হাতেৰে তৈয়াৰী অৰ্গেনিক সামান সা সামগ্ৰীখিনি পাই যায়। ইয়াত কোনো আমাৰ ইনঅৰ্গেনিক যাতে মেডিচিন আমি এপ্লাই কৰি সা সামগ্ৰী বনোৱা এইবোৰ নহয়। নিজে আচাৰ হওক বা শাক পাচলিয়ে হওক বা যিকোনো বস্তু ইয়াত তিল, পিঠাগুড়ি আৰু যিটো বৰা চাউলৰ পৰা আদি কৰি আমাৰ ইয়াত বিভিন্ন সা সামগ্ৰী শাক পাচলিৰ পৰা ধৰি বিভিন্ন কাপোৰ শাক পোচাক আজি নিজৰ যিটো সাংস্কৃতিক শাক পোচাকখিনি আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছৰ পৰা ধৰি বড়ো ট্ৰেডিশ্যনেল ড্ৰেছ আদি কৰি আমাৰ ইয়াত গোটেই অসমী চবত পাই যাব। ঠিক আছে।